যেতিয়া আপুনি নিজৰ মনটোক কণ্ট্ৰল কৰি ল'ব পাৰে তেতিয়া আপোনাৰ বাবে যিকোনো বস্তু এটা আচিভ কৰিবলৈ সহজ হৈ পৰে জীৱনত সফল হোৱাটো আপোনাৰ বাবে এটা সৰু কথা হৈ পৰে এনেকুৱা কিয় হয় কাৰণ যেতিয়া আপোনাৰ মনটো আপোনাৰ কণ্ট্ৰলত থাকে তেতিয়া আপুনি যিকোনো বস্তু এটাৰ ওপৰত বেছি সময় ফোকাস হৈ থাকিব পাৰে আপোনাৰ ভিতৰৰ লেজিনেছ নোহোৱা হয় ডিস্ট্ৰেকশন কি বস্তু আপুনি গমে নাপাব কিন্তু এই মনটোক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি ইয়াৰ প্ৰেক্টিকেল সলিউশন কি আজি মই আপোনালোকক এই ভিডিঅ'ত কম মনটোক কণ্ট্ৰল কৰিব পৰা বহুতো উপায় আছে কিন্তু আজি মই ইয়াৰ সহজ উপায়টো কম আৰু সেইটো হ'ল ধ্যান যাক মেডিটেশ্যন বুলি কোৱা হয় মেডিটেশ্যনৰ বহুতো উপকাৰ আছে সেইটো আমি এটা বেলেগ ভিডিঅ'ত আলোচনা কৰিম মেডিটেশ্যনৰ দ্বাৰা আপুনি নিজৰ মনটোক কণ্ট্ৰল কৰি ল'ব পাৰে ইউটিউবত সাৰ্চ কৰক গাইডেড মেডিটেশ্যন বুলি মেডিটেশ্যন কেনেকৈ কৰে কোন সময়ত কৰে আপুনি ইউটিউবৰ পৰা শিকি ল'ব পাৰিব প্ৰথম অৱস্থাত আপোনাৰ বাবে মেডিটেশ্যন কৰাটো অলপ কঠিন হ'ব পাৰে কিন্তু যেতিয়া আপুনি মেডিটেশ্যন ৰেগুলাৰলি কৰিবলৈ ধৰিব তেতিয়া আপোনাৰ বাবে মেডিটেশ্যন কৰাটো সহজ হৈ পৰিব এনেকৈ আপুনি নিজৰ মনটোক কণ্ট্ৰল কৰি জীৱনত যি বিচাৰে সেইটোৱে আচিভ কৰিব পাৰিব আশা কৰিছোঁ যে আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব